যিটো সময় পাইছে সেই সময়কণকে ভাল বনাওক। ভাল সময়ৰ কাৰণে ৰখি থাকিলে গোটেই জীৱনকালটো কম হৈ যাব। জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে আপোনাৰ বৰ্তমান, যিটো এবাৰ গুচি গ'লে গোটেই সংসাৰ সম্পত্তি দিও কিনিব নোৱাৰে। অহংকাৰ জ্ঞানৰ উল্টা হয়। যিমান বেছি জ্ঞান হ'ব সিমানেই কম অহংকাৰ হ'ব। সকলো চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে, নহ'লে সমস্যাই আপোনাক দুৰ্বল নহয়, আচলতে মজবুতহে কৰে। বেলেগে যিয়ে কওক, সদায় নিজকে শান্ত ৰাখিব লাগে, কাৰণ সূৰ্য কিমান ৰ'দ দিলেও সাগৰটো কেতিয়াও নুশুকায়। কোনো মানুহ আমাৰ মিত্ৰ বা শত্ৰু হৈ সংসাৰত নাহে। আমাৰ ব্যৱহাৰ আৰু শব্দই মানুহক মিত্ৰ আৰু শত্ৰু বনায়। মানুহ বেয়া নহয়, যেতিয়া তেওঁ আপোনাৰ দৰকাৰৰ কাৰণে বা কামত নাহে তেতিয়াহে তেওঁ বেয়া হৈ যায়। এজন মানুহ সফল যেতিয়া হয়, যেতিয়া তেওঁ সংসাৰখন নহয় নিজকে সলনি কৰিব চেষ্টা কৰে। জীৱনত এটা কথা সদায় মনত ৰাখিব যে সকলো আপোনাক বুজি নাপায় আৰু সকলোকে আপুনি বুজাবও নোৱাৰে। মানুহক হেৰুৱাবৰ কাৰণে ভয় নকৰিব। ভয় এইটো কথাত কৰক যে মানুহৰ মন ৰাখোতে ৰাখোতে আপুনি নিজকেতো হেৰুৱাই দিয়া নাই।